My name is Dipojyoti Hajarika from Nagaon Assam. Welcome to my channel Monik Panjamani. আজি চেপ্টাৰটো হৈছে বহুপদ যাক কোৱা হয় পলিনোমিয়েলছ ক্লাছ 10 এইটো আমাৰ চেপ্টাৰটো ক্লাছ 9টো আছিলে আজি অলপ ক্লাছ 9ৰ সম্পৰ্কে ডিসকাশন কৰিম তাৰপিছতহে মই ক্লাছ 10ৰ মূল ক্লাছ 10ৰ চেপ্টাৰটো লৈ আহিম তো আমি কেইটামান ৰাখি লৈছো বহুপদ ৰাখি লৈছো আমি ইয়াত কেইটামান দিছো এটা হৈছে প্ৰথমটো লৈছো যে 5x³ - 3x² + 4x + 5 এইকিটা আমাৰ বহুপদ হয়নে নহয় আমি পৰীক্ষা কৰি চাম যে প্ৰথমতে ধৰি লৈছো এটা এটা বহুপদ ৰাখি বুলি আমি বিবেচনা কৰিছো তাকে আমি প্ৰমাণ কৰিম যে এইটো বহুপদ ৰাখি হয়নে নহয় প্ৰথমতে আমি কি লিখিছো 5x³ টো লিখি লৈছো তা 5x³ আমি দেখা যায় যে ইয়াত x³ ৰ সহগ কিমান 5 এইটো আমি সহগ বুলি কৈছো যাক কোৱা হয় কোএফিচিয়েন্ট আৰু চলক কি আছে যেহেতু আমি দেখিছো প্ৰতিটা ক্ষেত্ৰতে চলক আছে x তেনেহলে আমি ইয়াত ভেৰিয়েবল বুলি কৈছো ইয়াত ভেৰিয়েবল বুলি কোৱা হয় আৰু ইয়াৰ x ৰ ওপৰত ঘাত কিমান আছে 3 আছে 3 টোক আমি ঘাত আৰু ইয়াৰ ইংৰাজীত কোৱা হয় পাৱাৰ বা এক্সপোনেন্ট আৰু এটা কথা কৈছো যে আমি যেটো ৰাখি লিখিছো এইটো ৰাখি আমাৰ যোগ বা বিয়োগৰ দ্বাৰা পৃথক হৈ আছে ইয়াত আমাৰ বিয়োগ চিন আছে আৰু যোগ চিন আছে ইয়াত যোগ চিন আছে প্ৰতিটো পদেই আমাৰ যোগ বা বিয়োগৰ দ্বাৰা পৃথক হৈ আছে আৰু ইয়াত কেইটা পদ আছে চাৰিটা পদ আছে প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ চাৰিটা পদ এটা গোটেইকেইটা পদ আমাৰ বহুপদ ৰাশিৰ ভিতৰত পৰে নপৰে তাকে আমি ডিসকাশন কৰিম প্ৰথমতে আমি লিখি লৈছো যে পদ সহগ চলক ঘাত আমাৰ তিনটা কন্ডিশন লাগিব বহুপদ ৰাখিবলৈ পদ থাকিব লাগিব সহগ থাকিব লাগিব চলক থাকিব লাগিব ঘাত থাকিব লাগিব আমি তিনটা কন্ডিশনত আমাৰ পৰিচয় নাই প্ৰথমতে 5x³ লৈছো ইয়াত সহগ কিমান x³ ৰ সহগ কিমান প্ৰথম পদ এটো প্ৰথম পদ আমি 5x³ বুলি লৈছো তা x³ ৰ সহগ কিমান 5 চলক কিমান x আৰু ঘাত কিমান 3 দ্বিতীয় পদটো হৈছে -3x² ইয়াত -3x² লিখিছো দ্বিতীয় পদ এটো দ্বিতীয় পদ তা সহগ কিমান -3 আৰু চলক কি আছে দেখা যায় চলক x আছে ঘাত কিমান আছে 2 আছে আৰু তৃতীয় পদটো হৈছে 4x তেনেহলে সহগ কিমান আছে x ৰ সহগ আছে 4 চলক x এ হ'ব আৰু পাৱাৰ ইয়াত আমি 1 বুলি ধৰিব পাৰো x ৰ ওপৰত একো নিলিখিলে আমাৰ পাৱাৰটো কিমান হয় 1 লিখিছো এতিয়া 5 তো 5 টো সাংখ্যিক মান তেনেহলে আমি চাই লৈছো 5 আৰু 5 ৰ 5 লিখি পেলাই 5 ইয়াত মন এটা এনে ইনটু হৈ থাকে আমি 1 বুলি ধৰি লৈছো 5 * 5 = 5 1 এতিয়া 1 = কিমান x to the power 0 দেখা যায় যে x ৰ সহগ কিমান আছে আমাৰ সহগ আছে 5 এটা আমি 5 লৈছো সহগ কিমান আছে 5 আছে আৰু চলক আমি দেখা যায় চলক আমি a to the power 0 লিখিব পাৰিম কিয়নো চলক আমি a to the power 0 b to the power 0 এইবিলাক লিখা নাই এই কাৰণে এটা প্ৰতিটা পদতে আমি চলক কি পাওঁ x পাওঁ সেইকাৰণে আমি ইয়াত x হিচাপে ব্যৱহাৰ কৰিছো তেনেহলে আমাৰ চলক কিমান x আৰু ঘাত কিমান 0 তেনেহলে এটো এটা গোটেইকেইটা দেখা যায় যে এটো বহুপদ এটো বহুপদ এটো বহুপদ এটো বহুপদ তেনেহলে গোটেইকেইটা বহুপদ যেতিয়া হয় তেনেহলে এটো বহুপদ ৰাশিৰ ভিতৰত পৰিব তেনেহলে আমি গোটেইকেইটা আমি কি হ'ল আমাৰ গোটেইটো আমাৰ বহুপদ ভিতৰত পৰিব এতিয়া মই আহিছো দ্বিতীয়টো দেখা যায় যে আমাৰ ইয়াত 0.4x² আছে 5x আছে আৰু x² ৰ সহগ কিমান 0.4 চলক কিমান x আৰু ঘাত কিমান 2 তেনেহলে আমাৰ যিটো চলক সহগ ঘাতৰ যিটো কন্ডিশন থাকিব লাগে গোটেইটা আছে কাৰণ x² 0. আগত কি আছে 0.4 ইয়াত যিকোনো মানেই হ'ব পাৰে x² আগত যিকোনো মানেই হ'ব পাৰে চলক কিমান আছে x পাৱাৰ কিমান আছে 2 আছে ঠিক তেনেদৰে আমি এটো 5x লৈছো 5x ত দেখা যায় যে কি আছে 5x x ৰ সহগ কি আছে 5 আৰু ইয়াত চলক কি আছে x সহগ 5 চলক x পাৱাৰ কিমান আছে ঘাত কিমান আছে 1 তেনেহলে গোটেইটো আমাৰ বহুপদ ৰাশিৰ ভিতৰত পৰিব এতিয়া আমি তৃতীয়টো লৈ আহিছো 2/2 * 1/x³ আমি এইটো প্ৰথম পদটো লৈছো ইয়াত
প্ৰথম পদত দেখাই যায় যে আমি 2 × x to the power -3 তো এইটো আমাৰ বহুপদৰ ৰাশিৰ ভিতৰত পৰিব নে এটা চাই লৈছো আমাৰ যেটো সহগ ঠিকই আছে সহগ আমাৰ 2 পাইছো চলক কিমান আছে x পাইছো কিন্তু আমি ঘাত কিমান পাইছো -3 আমি আমাৰ কন্ডিশন মতে কি হ'ব লাগিব এটা পূৰ্ণ সংখ্যা হ'ব লাগিব সদায় ঘাতৰ মান পূৰ্ণ সংখ্যা হ'ব লাগিব শূন্যতকৈ সৰু হ'ব নোৱাৰে আমাৰ পূৰ্ণ সংখ্যাৰ ডেফিনেশন যে 0 ৰ পৰা অনৱাৰ্ডছ 1 2 3 আমি এইবিলাকক আমি পূৰ্ণ সংখ্যা বুলি কওঁ তাৰমানে এটো -3 আছে 0 তকৈ সৰু তাৰমানে আমাৰ পূৰ্ণ সংখ্যাৰ ভিতৰত নপৰে সেই কাৰণে আমাৰ এটো কি হয় বহুপদ ৰাশিৰ ভিতৰত নপৰে আৰু এতিয়া আমি আহিছো চতুৰ্থলৈ তাৰমানে দেখা যায় যে চতুৰ্থত √5x² আছে ইয়াত √5 ইয়াৰ x² সহগ √5 ইয়াৰ মান যিকোনো হ'ব পাৰে আমি √5 এটো আমাৰ শুদ্ধ চলক কি আছে x আছে শুদ্ধ আৰু পাৱাৰ কিমান আছে পাৱাৰটো আছে 2 এটো শুদ্ধ তেনেহলে আমাৰ গুটেকেটা আমাৰ যিকেটা কন্ডিশন শৰ্ত গুটেকেটা শৰ্ত ইয়াৰ ভিতৰত আছে তেনেহলে আমি ইয়াক কি বুলি কম বহুপদ ৰাশিৰ ভিতৰত পৰিম এতিয়া লাষ্টলৈ আহিছো 0 আমি কেনেকৈ লিখিব পাৰো 0 × x to the power 1 কাৰণ 0 মাল্টিপ্লাইড বাই এনিথিং 0 ৰ লগত যিকোনো বস্তু পূৰণ কৰিলে আমাৰ কি হ'ব শূন্যই হ'ব এতিয়া 0 × x² আমি এনেকৈ লিখিব পাৰো 0 × x³ এনেকৈ লিখিব পাৰো কি কাৰণে আমি 0 ৰ লগত যিকোনো সংখ্যা মাল্টিপ্লাই কৰিলে আমি 0ই পাম আমি ইয়াত x লিখিছো কি কাৰণে আমাৰ ইয়াত আমি x ও লিখিব পাৰো a ও লিখিব পাৰো মই মাত্ৰ এটা দেখাইছোৱে আমি x ও লিখিব পাৰো b y ও লিখিব পাৰো z ও লিখিব পাৰো যিকোনো চলকে লিখিব পাৰো কিন্তু ইয়াত শূন্যটো বহুপদ কি কাৰণে সহগ আছে এটো আমাৰ সহগ আছে চলক আছে আৰু ঘাত আছে চবতে ঘাত আমি পাইছো তেনেহলে আমাৰ 0টো শূন্য বহুপদ ৰাশিৰ ভিতৰত পৰিব আৰু 0টো পোৱা হয় শূন্য বহুপদ তেনেহলে আমাৰ হ'ল থ্যাংক ইউ